এই মুহূৰ্তত দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। গাদী হেৰুৱাব নেকি শুভেন্দু অধিকাৰীয়ে? এছআইআৰত 90% লোকৰ নাম কৰ্তনৰ পিছতেই বংগত পুনৰ নিৰ্বাচনৰ আশংকা কৰা হৈছে। গাদী হেৰুৱাব নেকি শুভেন্দু অধিকাৰী? ইতিহাস কৰি বিজেপিৰ বংগ দখলৰ সফলতা নৰজিব নেকি বংগত? এফালে সৰ্বোচ্চ ন্যায়ালয়ত এছআইআৰৰ বাবে বিচাৰ প্ৰক্ৰিয়া, শীঘ্ৰেই আদালতৰ মজিয়াত তথ্য দাখিলৰ নিৰ্দেশ জাৰি কৰা হৈছে। আনফালে নাম কৰ্তন হোৱা বংগৰ 38 লাখ লোকৰ ভিতৰত 90% লোকৰ তথ্য শুদ্ধ। বংগৰ বিধানসভা সমষ্টিৰ 31খন আসনত পোনপটীয়া প্ৰভাৱ, যাৰ বাবে শুভেন্দু অধিকাৰীৰ ৰাজনৈতিক জীৱনলৈ নামি আহিছে মহাপ্ৰলয়। ন্যায়াধীশ সূৰ্যকান্তৰ নিৰ্দেশৰ পিছতেই বিপদ নামিছে বংগৰ বিজেপি চৰকাৰলৈ। সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত ইচিআইয়ে দাখিল কৰা তথ্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে বংগৰ চৰকাৰ। অৱশ্যে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ আৰু নিৰ্বাচন আয়োগৰ অনুমতিতহে পুনৰ নিৰ্বাচন সম্ভৱ। সংবিধানৰ নিয়মৰ গণ্ডিত ন্যায়ালয়ে লাভ কৰা অধিকাৰ প্ৰয়োগ হোৱাৰ সম্ভাৱনা। এই ডাঙৰ খবৰ, গাদী হেৰুৱাব নেকি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে? এছআইআৰত 90% লোকৰ নাম কৰ্তনৰ পিছতেই বংগত পুনৰ নিৰ্বাচনৰ আশংকা। গাদী হেৰুৱাব নেকি শুভেন্দু অধিকাৰী? ইতিহাস কৰি বিজেপিৰ বংগ দখলৰ সফলতা নৰজিব নেকি বংগত? এফালে সৰ্বোচ্চ ন্যায়ালয়ত এছআইআৰৰ বাবে বিচাৰ প্ৰক্ৰিয়া, শীঘ্ৰেই আদালতৰ মজিয়াত তথ্য দাখিলৰ নিৰ্দেশ জাৰি কৰা হৈছে। আনফালে নাম কৰ্তন হোৱা বংগৰ 38 লাখ লোকৰ ভিতৰত 90% লোকৰ তথ্য শুদ্ধ। বংগ বিধানসভা সমষ্টিৰ 31খন আসনত পোনপটীয়া প্ৰভাৱ, যাৰ বাবে শুভেন্দু অধিকাৰীৰ ৰাজনৈতিক জীৱনলৈ নামি আহিছে মহাপ্ৰলয়। ন্যায়াধীশ সূৰ্যকান্তৰ নিৰ্দেশৰ পিছতেই বিপদ নামিছে বংগৰ বিজেপি চৰকাৰলৈ। সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত ইচিআইয়ে দাখিল কৰা তথ্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে বংগৰ চৰকাৰ।